বিশ্ব ৰাজনীতিত যেতিয়াই মাৰ্কিন যুক্তৰাষ্ট্ৰই নিজৰ প্ৰভুত্ব হেৰুৱাৰ সংকেত পায়, নিজকে ৱৰ্ল্ডৰ ছুপ্ৰিম পাৱাৰ হিচাপে, একমাত্ৰ পাৱাৰ হিচাপে, শক্তিশালী দেশ হিচাপে তেওঁলোকে নিজৰ স্থিতি যেতিয়াই লাঘৱ হোৱা দেখে, কমি যোৱা দেখে, সেই সময়তে তেওঁলোকে ৱৰ্ল্ড পলিটিক্সত এটা বিশ্বযুদ্ধৰ সম পৰিৱেশৰ এটা সৃষ্টি কৰে। আৰু এই ফলস্বৰূপেই যোৱা কেইবাটা দশক ৱৰ্ল্ডৰ বিভিন্ন ঠাইসমূহত যুদ্ধৰ পৰিৱেশ দেখিব পৰা গৈছে। ইয়াৰ উদাহৰণ ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধ, ইয়াৰ উদাহৰণ গাজা ইজৰাইলৰ যি যুদ্ধ আছিলে সেই যুদ্ধ, আৰু বৰ্তমান সেই গাজা আৰু ইজৰাইলৰ যুদ্ধৰ অন্য এক স্থিতি দেখা পোৱা গৈছে। আৰু এই স্থিতিটো সম্পূৰ্ণৰূপে গোটেই মিডিল ইষ্টক সামৰি লৈছে। গাজাক সহায় কৰি আছিলে ইৰাণে, আৰু এই ইৰাণ আমেৰিকাৰ যি প্ৰভুত্ববাদ, সেই প্ৰভুত্ববাদৰ হৈ তেওঁলোক সম্পূৰ্ণ বিৰোধী আছিলে। আৰু এই মিডিল ইষ্টত ইজৰাইলক তেওঁলোকে আমেৰিকাই বেছ বনাই এই গোটেই মিডিল ইষ্টখনক তেওঁলোকে নিজৰ কণ্ট্ৰলত ৰাখি আছে। আৰু প্ৰথম অৱস্থাত সেই ইজৰাইলেই সেই যুদ্ধৰ এক সূচনা কৰে, আৰু ফলস্বৰূপে পিছৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ যি সৈন্য বাহিনী বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ যি মিলিটাৰী বেছসমূহ জাগি উঠে সেই দেশখনৰ প্ৰতি। তো এই ধৰণেই বৰ্তমান যি মিডিল ইষ্ট ক্ৰাইচিছ চলি আছে, যি যুদ্ধ চলি আছে মিডিল ইষ্টৰ বিভিন্ন দেশসমূহৰ সৈতে ইৰাণৰ যি যুদ্ধ, এই যুদ্ধৰ মূল গুৰিয়েই হৈছে সেই আমেৰিকাৰ প্ৰভুত্ববাদ। আৰু ইয়াত ইজৰাইলক তেওঁলোকে এক নিজৰ বেছ হিচাপে ব্যৱহাৰ কৰে। ইজৰাইলেই প্ৰথম আৰম্ভ কৰে সেইবিলাক যুদ্ধবিলাক। আৰু ইজৰাইলৰো তাৰ এটা নিজৰ কাহিনী আছে। ইজৰাইলৰ প্ৰেছিডেণ্টৰ ওপৰত কিছুমান কৰাপশ্যন চাৰ্জেছ লাগি আছে, আৰু এই কৰাপশ্যন চাৰ্জেছসমূহক তেওঁ লুকাই ৰাখিবৰ বাবে তেওঁ এই যুদ্ধবিলাকৰ ঘোষণা কৰে। তো ইয়াৰ ফলস্বৰূপে গাজা আৰু ইজৰাইলৰ যুদ্ধ হ'ল, আৰু সেই যুদ্ধ এতিয়াও বৰ্তি আছে, কাৰণ সেই প্ৰেছিডেণ্টৰ ওপৰত ইজৰাইলত এক শুনানি চলি আছে তেওঁৰ কৰাপশ্যনৰ, আৰু এই শুনানিক তেওঁ দবাবলৈ এই ধৰণৰ যুদ্ধ কৰি আছে। এইটো হৈছে এটা কাৰণ, আৰু বহু কাৰণ আছে। ইয়াত আমেৰিকা যুক্তৰাষ্ট্ৰৰ যি নেচাৰেল ৰিচ'ৰ্চবিলাক, যি গাল্ফ কাণ্ট্ৰিবিলাক আছিল, সেই গাল্ফ কাণ্ট্ৰিবিলাকৰ নেচাৰেল ৰিচ'ৰ্চবিলাকৰ কণ্ট্ৰল কৰিবৰ বাবে তেওঁলোকৰ বা সেই ৰিচ'ৰ্চেছবিলাক নিজৰ মতে ব্যৱহাৰ কৰিবৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰে। এই ক্ষেত্ৰত এটা ছফ্ট পাৱাৰ কালচাৰ প্ৰদান কৰে, আৰু কিছুমান ক্ষেত্ৰত সাম্ৰাজ্যবাদৰ যি এটা ৱাৰ চিটুৱেশ্যন, ছফ্ট পাৱাৰ আৰু হাৰ্ড পাৱাৰ, মানে কোমল শক্তি কালচাৰ, আৰু বিভিন্ন ধৰণৰ দেশৰ বৈদেশিক লেনদেনৰ ক্ষেত্ৰত, ব্যৱসায় লেনদেনৰ হৈয়ে হওক, এই পাৱাৰসমূহ আমেৰিকা যুক্তৰাষ্ট্ৰই বিভিন্ন দেশসমূহত বৰ্তাই ৰাখে। আৰু সেইটো যদি নামানে, তেনে ক্ষেত্ৰত তেওঁলোকে এটা যুদ্ধ পৰিৱেশৰ সৃষ্টি কৰে। আৰু ইয়াৰে ফলস্বৰূপে এই মিডিল ইষ্ট ক্ৰাইচিছ যি বৰ্তমান চলি আছে, এইটো হয়। আৰু এই যুদ্ধ ইৰাণৰ আৰু আমেৰিকাৰ লগতে পোনপ্ৰথমেই মই কৈছিলোঁ যে ইৰাণ আৰু ইজৰাইলৰ এইখন যুদ্ধ হৈছিলে পোনপ্ৰথমেই, আৰু এই ইজৰাইলক বেক কৰি আছিলে আমেৰিকাই বেক কৰি এই যুদ্ধৰ সূচনা কৰিছে। আৰু ফলস্বৰূপে কি হ'ল, ইজৰাইলক যেতিয়াই আমেৰিকাৰ সহায় প্ৰদান কৰে, তাৰ ফলস্বৰূপে ইৰাণে সেই আমেৰিকাৰ যি মিলিটাৰী বেছবিলাক আছিলে, সামৰিক যি ক্ষেত্ৰসমূহ আছে, আমেৰিকাৰ সামৰিক ক্ষেত্ৰ মিডিল ইষ্টৰ প্ৰায়বোৰ দেশতে আছে, যিবোৰ দেশত এতিয়া ইৰাণে আক্ৰমণ কৰি আছে, UAE হওক, ছৌদি হওক, বা কাটাৰ হওক, কুৱেইট হওক, এই সকলোবিলাকতেই আমেৰিকাৰ সামৰিক বাহিনীৰ ক্ষেত্ৰসমূহ আছে। আৰু এই ক্ষেত্ৰসমূহ তেওঁলোকৰ যি হাৰ্ড পাৱাৰ, কঠিন শক্তি, সেই কঠিন শক্তিৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিবৰ কাৰণে এইটো ব্যৱস্থাপনা কৰি ৰাখিছিল। আৰু ইয়াৰ ফলস্বৰূপেই এই যোনবিলাক ইৰাণে এই ওচৰ চুবুৰীয়া যোনবিলাক গাল্ফ কাণ্ট্ৰিবিলাকক যুদ্ধৰ ক্ষেত্ৰত কি কৰি আছে, আমেৰিকাৰ বেছবিলাকত তেওঁলোকৰ যি মিছাইলৰ দ্বাৰা বা ড্ৰোন আক্ৰমণ কৰি আছে। মিছাইল আৰু ড্ৰোনৰ জৰিয়তে এই আমেৰিকাৰ যি বেছবিলাক আছে, মিলিটাৰী বেছ, সেইবিলাকত আক্ৰমণ কৰি আছে।